चिरां जिल्ला समाज अनसाय बिफान लोगोसे आइजो आरो गथ'सा जौगाखां बिफाननि बानजायनायाव चिरां जिल्लानि सदर सहर काजलगावआव थानाय जिल्ला मिरुनि नब्लाङाव डिस्ट्रिबिउशन अफ निउट्रिशन KIT फर चिल्ड्रेन विथ सिभियर एक्यूट मालनिउट्रिशन हाबाफारि लायो। लोगोसे बे हाबाफारिनिनो बाहागो बादियै गथ'साफोर आरो बिमाफोरनि सावस्रि जौगानायनि बिथिङाव गुवारै सावरायलायो। बेजों लोब्बा लाखिनानै गासै 148 सा लोरबां गथ'साफोरनो माखासे जाग्रा मुवाफोरबो राननानै होयो। हाबाफारियाव MLA जयन्त बसुमतारी बिथाङा गाहाय आलासि महरै बाहागो लायो आरो लेङाइ जिल्ला बेंगिरि राकेश्री लेखारु, समाज अनसाय बिफाननि फिल्ड अफिसार समेश्वर मुसाहारि आरो गुबुन गुबुन बिफाननि सोद्रोमाफोराबो बाहागो लायो। আজি চিৰাং জিলা ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চিৰাং জিলাৰ অন্তৰ্গত আমাৰ কোন কোন ল'ৰা ছোৱালী যিবিলাকে শ্যাম বুলি কোৱা হয় ছেভিয়াৰ একিউট মেল নিউট্ৰিশ্যন পুষ্টিহীনতাত ভোগা 148 গৰাকী চিৰাং জিলাত আছে। সেইসকলক যাতে নিউট্ৰিশ্যন পাব পাৰে নিউট্ৰিচিয়াছ ফুড আইটেম এটা কিট বিতৰণ কৰা হৈছে। তো ইয়াত বিশেষকৈ 148 গৰাকী কোন কোন ল'ৰা ছোৱালী যাতে পুষ্টিহীনতাৰ পৰা যাতে পুষ্টিহীন এটা অৱস্থালৈ ঘূৰাই আনিব পৰা যায় তাৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে। আশা ৰাখিছোঁ যে এই আজিৰ যিটো মিটিং সেই মিটিঙৰ যোগেদি অকল আমি যিটো বিতৰণ কৰিছোঁ সেইটো মানে আমাৰ নিশ্চয়কৈ আমাৰ গাৰ্জেনসকলে নিৰ্ভৰ নকৰিব, কাৰণ আমাৰ এই অঞ্চল পুষ্টিকৰ খাদ্যৰ এটা সম্ভাৰ আমাৰ আছে নিশ্চয়কৈ। শাক পাচলি ইয়াৰ লগতে সেইটো ব্যৱহাৰ কৰি নিশ্চয়কৈ মাকেই হওক বা কেঁচুৱাই হওক নিশ্চয় পুষ্টিকৰ নিশ্চয় হ'ব, মই এইটো আশা ৰাখিছোঁ। আজি আমাৰ অসম চৰকাৰ তথা BTR চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ চিৰাং জিলাত যিহেতুকে চিৰাং জিলাটো বহুত পিছপৰা জিলা আৰু আমাৰ চিৰাং জিলাৰ উত্তৰ অঞ্চলত বিশেষকৈ বহুত দুখীয়া ফেমিলিবোৰ আছে কাৰণে আমাৰ ইয়াতে 148 জন আমি চেম চিলড্ৰেনসকলক স্বাস্থ্যহীনতা শিশুসকলক আমি নিউট্ৰিশ্যন ফুড কিটছ আমি ডিষ্ট্ৰিবিউশ্যন কৰাৰ প্ৰগ্ৰাম লৈছোঁ আৰু এই প্ৰগ্ৰামত আমাৰ সুন্দৰভাৱে আমি আজি 30 জন আমাৰ বেনিফিচিয়াৰীসকলক আমাৰ স্বাস্থ্যহীনতা আমাৰ চেম চিলড্ৰেনসকলক আমি ইনভাইট কৰি পেলাই ইয়াতে চিৰাং জিলাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ আমাৰ কনফাৰেন্স হলত আমি মিটিঙৰ যোগেদি আমাৰ অনাৰেবল MLA ছাৰৰ যোগেদি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যোগেদি আমি সেই যে চেম চিলড্ৰেনসকলক ফুড কিটছ নিউট্ৰিশ্যনটো আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। এতিয়া আমাৰ নিউট্ৰিশ্যনেল ফুড আমাৰ যেনেকৈ আমাৰ হেৰি আছে মিল্ক আছে, আমাৰ ইয়াতে চুজি আছে, ইয়াতে আমাৰ ফল মূল আছে, কাজু বাদাম আছে, এই ধৰণৰ আমাৰ নিউট্ৰিচিয়াছ মানে বস্তু আমি ইয়াতে দিছোঁ।